পাছত হায়াৰ ছেকেণ্ডেৰীটো যাতে ইয়াতকৈ উন্নত কৰিব পাৰে তাৰ কাৰণে যত্ন আৰু ছাত্ৰজনৰ আমি ভৱিষ্যত এটা উজ্জ্বল কামনা কৰিছোঁ আৰু তেওঁ বিশেষকৈ গণিতত 98 এটা ভাল নম্বৰ পাইছে আৰু উচ্চ গণিতত 95 পাইছে তো ভাল। নমস্কাৰ, আপোনালোকক মোৰ ইউটিউব চেনেল ঋতুৰাজ ভাগলৈ স্বাগতম জনাইছোঁ। আজি উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল ঘোষণা কৰিছে। দাদাই মাজুলীৰ জামুগুৰি সত্ৰ ৰাওনাপাৰ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত সৰ্বোচ্চ নম্বৰ পাই উত্তীৰ্ণ হৈছিল। দাদাৰ অনুভৱ জানিব বিচাৰিম। দাদা, আপুনি জামুগুৰি সত্ৰ ৰাওনাপাৰ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত 94% নম্বৰেৰে বিদ্যালয়খনৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ পাই উত্তীৰ্ণ হৈছে। আপোনাৰ নাম আৰু অনুভৱ জানিব বিচাৰিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী গৌতম পেগু। আজিৰ ৰিজাল্টক লৈ মই খুবেই সুখী। বিদ্যালয়খনৰ ভিতৰতে সৰ্বোচ্চ নম্বৰেৰে উত্তীৰ্ণ হ'বলৈ পাই খুবেই ভাল লাগিছে। এইখিনিতে মই আমাৰ বিদ্যালয়ৰ অধ্যক্ষ মহোদয় আৰু ছাৰ বাইদেউসকলক অশেষ ধন্যবাদ জনাইছোঁ। দাদা, পৰীক্ষা নিদিয়াকৈ দিয়া এই ৰিজাল্টক লৈ আপুনি সুখী নে? কিছু একাংশই কয় পৰীক্ষা নিদিয়াকৈ দিয়া এই নম্বৰৰ মূল্য নাই, আপুনি কি ক'ব? হয়, এই নম্বৰৰ মূল্য আছেনে নাই সেয়া সময়েহে ক'ব। পিছে এটা কথা, পৰীক্ষা নিদিয়াকৈ বা নপঢ়াকৈ পোৱা নম্বৰ বুলি যে কৈছে, আমি কিমান পঢ়িছিলোঁ বা কিমান পঢ়ি আছোঁ সেই কথা সেইসকলে নাজানে। হয়, তেনেকুৱা নপঢ়াকৈ বা কষ্ট নকৰাকৈ নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীও আছে, যদিও মই নাজানো। কিন্তু এটা কথা, মাৰ্কিং ছিষ্টেমৰ গাইডলাইনৰ ভিতৰত যদি ছাৰ বাইদেউসকলে আমাক নম্বৰ দিছে, তেন্তে সেই মাৰ্কশ্বিটৰ মূল্য আছে বুলি মই ভাবোঁ। দাদা, আপোনালোকৰ বিদ্যালয়ত ইউনিট টেষ্ট, প্ৰি ফাইনেল, ব্যৱহাৰিক আদি পৰীক্ষাবোৰ হৈছিলনে? হয়, ক'ভিড সৃষ্ট পৰিৱেশৰ মাজতো চৰকাৰে দিয়া নীতি নিয়ম অনুসৰি আমাৰ বিদ্যালয়ত এই পৰীক্ষাবোৰ হৈছিল। তেনেহ'লে আমি পাৰ্টি খাব পাৰোঁ। এয়া দীপেন আছাম চেনেলৰ মাইনা দাদা, এয়া টিংকু মামা। দাদাই মোবাইলত কিবা চাই আছে। এয়া পাছৰজন স্পৰ্টমেন আমাৰ পাপা দাদা। এয়া মামীয়ে চাহ বাকিছে। এয়া আইতা আৰু এয়া মামী। এয়া পচলা 1 বাল্টি। এয়া কুকুৰা মাংস আৰু আলু এক্সট্ৰাকে ভাজিবলৈ লৈছে। ব্ৰইলাৰ 2টামান আনিছে। এয়া বৰদেউতাই কাটি আছে। ব্ৰইলাৰ মাংসৰ লগত ৰঙালাও, পচলা আৰু আলু ভাজি হ'ব। দাদাক সকলোৱে মৰম কৰে আৰু ভাল পায়। পৰীক্ষাৰ খবৰ ল'বলৈ আহিব। মুঠৰ ওপৰত আজি বম খানা হ'ব। এয়া মায়ে আলু কাটি আছে। কৃতিকাও আছে। এইখিনিতে মই দাদাৰ মেট্ৰিক ৰিজাল্টৰ কিছু দৃশ্য সংযোজন কৰিছোঁ। ভিডিঅ'টো শেষলৈ চাব বুলি আশা কৰিছোঁ। ভালেই আৰু তাৰপিছত হাই ছেকেণ্ডেৰীত আৰু অলপ যত্ন কৰিব লাগিব। মানে পাছত
হায়াৰ ছেকেণ্ডেৰীটো যাতে ইয়াতকৈ উন্নত কৰিব পাৰে তাৰ কাৰণে যত্ন আৰু ছাত্ৰজনৰ আমি ভৱিষ্যত এটা উজ্জ্বল কামনা কৰিছোঁ আৰু তেওঁ বিশেষকৈ গণিতত 98 এটা ভাল নম্বৰ পাইছে আৰু উচ্চ গণিতত 95 পাইছে তো ভাল নম্বৰ পাইছে গতিকে আমি ভৱিষ্যতে তেওঁ এটা আশা কৰিছোঁ আৰু লগতে এই গাঁও প্ৰথমে ইয়াৰ পাহতে মই DYTCক যথেষ্ট ধন্যবাদ দিছোঁ আমি চুমৈমাৰী গৰাখনীয়া আৰু বানে ধোৱা মাজুলীৰ চুমৈমাৰী গাঁওখনৰ পৰা যে এই ল'ৰাটো আৰু মাক দেউতাক ইমান দুখীয়া হোৱাৰ পিছত যে এইখিনি অৱস্থা পাইছেগৈ তাৰ কাৰণে আমি শুভেচ্ছা জনাইছোঁ লগতে আমি আজিৰ ভিডিঅ' ইমানতে সামৰিছোঁ বাই বাই